কি খবৰ আপোনালোকৰ ভালে আছে নে আজি আমি আন এটা ভিডিঅ' লৈ আনিছো আপোনালোকক দেখাবলৈ আজি কি ডে সানডে আজি সানডে আমি ভিডিঅ' বনাবই নোৱাৰো গতিকে আজি ৰাতিপুৱাই স্কুলে গৈ থাকো তাৰপিছত সেইকাৰণে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আমি চাহ তাহ খাই পেলাই উঠিলোঁ আইমানুক অকণমান পঢ়িব দিছোঁ তাইক অকণমান ডিক্টেশ্যনৰ ৱৰ্ড কেইটামান লিখিব দিছোঁ ইউনিট টেষ্টটো আহি পাইছে তাৰপিছত আৰু এতিয়া আজি কামটো বহুতেই আছে কামৰ লিষ্টখন একদম বহুত দীঘল তথাপিও গা পা ধুই আহি ৰাতিপুৱা খানাটো বনাই লওঁ তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব কাটি দি দিব আজি ভিডিঅ'টো যদি চাই পেলাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মই আজি কি কৰোঁ আপোনালোকে একদম গোটেইবিলাক চাই থাকিব কৈ দিছোঁ আৰু কথা এটা কওঁ মোক এইটো দিব মোক এইটো দিব মোক এইটো দিব মোক এইটো দিব তাইক লাইক দিব দিছে আৰু মোক ডিছলাইক দিবলৈ দিছে দেখিছেনে বহুত বদমাছ হৈছে মূৰত কেইটামান ওকণিও লৈ আহিছে সেইদিনাখন এটা মস্ত ওকণি পাইছোঁ আজি সেইকাৰণে তাইৰো চুলিখিনি অকণমান যত্ন ল'ব লাগিব আৰু মই ভাবিছোঁ অকণমান চুলিকেইটা যত্ন লওঁ গা ধুব আগতে দুষ্ট এতিয়া পঢ়িব লাগিব যোৱা ৱৰ্ডকেইটা লিখাগে আৰু আজি আমি ভিডিঅ'টো আৰম্ভ কৰা হৈ গ'ল এতিয়া মই পঢ়োঁ কিন্তু মই মনে মনে মা যেতিয়া যাব পঢ়া টেবুলৰ পৰা উঠি পেলাই কিবা এটা ডিষ্ট্ৰেক্ট কৰিমেই মই আৰু এইবিলাক কৈ কিবা দি ঢাকি থৈ দি তেতিয়া মই দেখা নাপাব যে সেইকাৰণে আজি এটা ৰাইমছ মাতি দিয়া ধুনীয়াকৈ কোনটো মাতিবা বাৰ same happy how much share to me going 420 days and I'll give the bar a bigger frown bless him heavy on the wall yes sir 3 bags full one for my master one for my dad one for the little boy pulling down the lamp আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আমাৰ ভিডিঅ'টো একদম শেষলৈকে চাব এই বটলটোত মই যোৱা বছৰে আমলখিৰ ৰস কৰি পেলাই থৈ দিছিলোঁ আইনাৰ বটলত থৈ পেলাই ফ্ৰিজত থৈ দিয়াৰ কাৰণে একদম অলপো বেয়া হোৱা নাই আৰু ইয়াত আছিলে এল'ভেৰা ইয়াত মই বাতিটোত মিলাই ল'লোঁ যিমানখিনি লাগে আপোনালোকেও এনেকৈ মিলাই লৈ পেলাই শ্বেম্পু কৰা আধা ঘণ্টামান আগত অলপ সময় এনেকৈ যদি চুলিত লগাই লয় বহুত ভাল হয় গা পা ধুই আহি গ'লোঁ আৰু আহিয়ে মোৰ কাৰণে ব্ৰেকফাষ্ট বনাই আনিলোঁ ইফালে লুচি কাবুলী বুট আৰু ৰাজমাহৰ ঘুগুনি ইফালে লৈছোঁ আচাৰ যোনতে খালে আইমানু আৰু যোনে খালে ৰুটি খালে এতিয়া খাই লওঁ বিহুৰ পৰা বুলি মোৰ ৱাৰ্ড্ৰবটোৰ ইফালে অৱস্থা নোহোৱা হৈ আছে আজি ভাবিছোঁ যিহেতু বন্ধ এইখিনি অকণমান ঠিক কৰি লওঁ কাপোৰখিনি গোটেইখিনি উলিয়াই লৈছোঁ এতিয়া লাহে লাহে জাপি লওঁ যিমান পাৰি সোনকালে কাপোৰখিনি জাপি আজৰি হৈ ল'লোঁ এইফালে তলত এখন টুল লৈয়ে আছোঁ ওপৰৰখিনি ঢুকি নাপাওঁ নহ'লে অকণমান চাপৰ যিহেতু মই ইয়াতে দেখিছেনে ইয়াতে আছে 29টা ব্লাউজ মানে 29টা ব্লাউজ আছে একেলগে গোটেইকেইটা ব্লাউজেই হৈছে চিলোৱা কিন্তু দুৰ্ভাগ্যৰ কথা যে এটাও ব্লাউজ মোৰ গাত বৰ্তমান নোসোমায় কিন্তু খুৰা এজনৰ লগত কথা পাতিছোঁ খুৰাজনে ঠিক কৰি দিম বুলি কৈছে সেইকাৰণে এইখিনি ইফালে বেলেগকৈ ছাইড কৰি ৰাখিলোঁ এটা বস্তু অৰ্ডাৰ দিছিলোঁ আহি গ'ল বস্তুটো অৰ্ডাৰ দিছিলে আইমানুৱে এইটো তাই বৰ্তমান নাই ওচৰৰ ফ্ৰেণ্ড এজনীৰ লগত খেলিবলৈ গৈছে তাই আহিলে এইটো খুলিব লাগিব খুব ভাল পাব তাইৰ কাৰণে আজি এইটো ছাৰপ্ৰাইজ হৈ যাব তাই মানে বহুত জৰুৰী বুলি কৈ আছে এইটো মা মোক এইটো লাগে তুমি আনি দিয়াচোন তাৰপিছত এতিয়া এইমাত্ৰ দি থৈ গ'লহি হাই গাইজ আমাৰ মায়ে মোৰ কাৰণে পিঁয়াজৰ ৰস ওলাই আছে মোৰ মাথাই মানে ওকণি হৈছে সেইকাৰণে মায়ে পিঁয়াজৰ ৰসটো লগাই দিব পিঁয়াজৰ ৰস দিলে চুলিটো মানে ধুনীয়া দীঘল চিঘল হয় আৰু আজি যদি তোমাৰ অৰ্ডাৰ দিয়া ডায়াৰটো আহি গ'ল হয় আহিবই আৰু কাইলৈ আহিব নেকি আজি এতিয়া চুলিখিনি কেনেকৈ শুকাব গা ধুই পেলাই
চকু দেখোন লাগাই নাই লাগিছে 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 আমাৰ আইমানো গা ধুই আহিলে তাইৰ কাৰণে এতিয়া মই এটা ধুনীয়া ছাৰপ্ৰাইজ থৈ দিছোঁ তাই ছাৰপ্ৰাইজটো গম নাপায় কি ছাৰপ্ৰাইজ আছে কোৱাচোন কি ছাৰপ্ৰাইজ কোৱাচোন ক্ৰীমখিনি সানি লোৱা মোবাইলে চাগে এটা নতুন মোবাইলে চাগে অ' তোমাৰ কাৰণে মোবাইল আনি থৈছোঁ নতুন কিন্তু হেৰিটো অহা হয় ভাল আছিলে আজি তোমাৰ চুলিখিনি শুকাই গ'ল হয় ন হেয়াৰ ডাইটো অহা হয় চুলিখিনি শুকাই গ'ল হয় ন কাইলৈ আহিবই খাটাং সেইটো খাটাং নেকি কাইলৈ আহিবই অঁ চাইছিলা তুমি চাইছিলা ৰ'বা দেই অঁ ৰ'বা তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে দেই তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো লুকুৱাই থৈছোঁ মই এইটো তোমাৰ ছাৰপ্ৰাইজ কি আছে ইয়াত হা নহয় নেকি চাওঁ খুলি ৰ'বা খুলি চাই আছোঁ ৰ'বা উলিওৱা 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 কি হয় চোৱা কি হয় হা শুকাই নাযায় শুকাবতো কাৰেণ্টত লগাব লাগিব দিয়া ভাল লাগিছে নে তোমাৰ ভাল লাগিছে আমাৰ খানা ৰেডি হৈ গ'ল এইফালে বনাইছোঁ মুৰ্গীৰ মাংস একেবাৰে সাধাৰণভাৱে ভাত আৰু এয়া ঢেকীয়া ভাজিখিনিত অকণমান টেঙা দি বনাইছোঁ নেমু টেঙা চেপি দিছোঁ আৰু বাকী থকা নেমু পাত মই লৈছোঁ আমি এতিয়া ভাঙিব গৈ আছোঁ আইমানুৰ এইটো কি লিখা আইমানুৰ পইচাৰ টেকেলি ভাঙিব গৈ আছোঁ আমি এতিয়া চাওঁ কিমান পইচা জমা কৰিছে তাই ৱাও মইনা ৱাও টেকেলিটো ভৰ্তি হৈ গৈছিলে বাবা কিমান হ'ল টোটেল 1700 বাবা মইনা তুমি কিমান হ'ব বুলি ভাবিছিলা কেইমাহ হ'ল জমা কৰা কিমান মাহ হৈছিলে হয়নে 4 মাহমান হৈছে নেকি নমনো কি কিনিবা মই নিজে নাজানো ইমান খুব পইচা দিম কিমান সময় পইচা দি নিজে নাজানা কি কিনিবা ন আকৌ জমা কৰিব লাগিব দেই এবাৰ কিন্তু দিতা লৈ ল'ব নহ'ব দিতাই লৈ নলয় নহয় দিতাই তোমাক উলিয়াইহে দিছে এইটো ভৰ্তি হৈ গৈছে যে আৰু থ'ব নোৱাৰি এতিয়া কইনছখিনি যে এই কইনছখিনি দি পেলাই নোট লৈ আনিব দিতাই আকৌ ভৰাই দিব তোমাক ঠিক আছে থৈ দিয়া এতিয়া ভালকৈ